কোকৰাঝাৰ চহৰৰ মাজমজিয়াত আজিৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলা ডমাচী মেলা আৰম্ভ হৈছে। ইয়াত আমি বহুতো ষ্টল দেখিবলৈ পাইছোঁ, যিবিলাক ষ্টল সেল্ফ হেল্প গ্ৰুপবিলাকে লৈ অহা। ইয়াত খোৱা খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি বহুতো ধৰণৰ সামগ্ৰী আমি দেখিবলৈ পাইছোঁ। তো আমি ভাবোঁ যে আমাৰ যিসকল সেল্ফ হেল্প গ্ৰুপ আছে তেওঁলোকক উৎসাহ সকলোৱে দিব লাগে, যাতে তেওঁলোকে নিজৰ যিটো সেল্ফ হেল্প গ্ৰুপ এই সেল্ফ হেল্প গ্ৰুপটো তেওঁলোকে যাতে আগবঢ়াই লৈ যাব পাৰে, আৰ্থিকভাৱে তেওঁলোকে যাতে স্বাৱলম্বী হ'ব পাৰে আৰু ডাঙৰ ডাঙৰ প্ৰজেক্ট যাতে সেল্ফ হেল্প গ্ৰুপবিলাকে ল'ব পাৰে, তাৰ কাৰণে আমি সকলো সহায় কৰিব লাগে। মই সেইটোৱে অনুৰোধ। 3 দিনীয়া যি কাৰ্যসূচী, এই কাৰ্যসূচীত যাতে আমাৰ সকলো ৰাইজে ইয়াত আহে, যাতে চাবলৈ আহে বা সামগ্ৰী কিনে, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। প্ৰত্যেক বছৰে তেওঁলোকে দিয়ে, এইবাৰো তেওঁলোকে কৰিছে। মই ভাবোঁ যে আমাৰ যিবিলাক সেল্ফ হেল্প গ্ৰুপ, এই সেল্ফ হেল্প গ্ৰুপবিলাকে যদি আগবঢ়াই যাব লাগে, তেতিয়াহ'লে আমি সহায় কৰিব লাগিব। কাৰণ এতিয়া আমি বজাৰত দেখিবলৈ পাইছোঁ থলুৱা খাদ্য, পৰম্পৰা যি খাদ্য, ইয়াৰ এটা চাহিদা আছে। গতিকে এই সেল্ফ হেল্প গ্ৰুপবিলাকক আমি যাতে ভালদৰে এটা ট্ৰেইনিং দিব পাৰোঁ, তেওঁলোকে যাতে উৎকৃষ্ট মানৰ খোৱা খাদ্য যাতে তেওঁলোকে বনাব পাৰে বা বাহিৰত পঠাই দিয়াৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাবিলাক যদি ডিপাৰ্টমেণ্টে কৰে, তেতিয়াহ'লে আমি ভাবোঁ সেল্ফ হেল্প গ্ৰুপবিলাকে আগবাঢ়ি যাবলৈ সুবিধা হ'ব। ইয়াত আমি দেখিছোঁ যে ইয়াত পৰম্পৰা বিভিন্ন সাজ পোছাক তেওঁলোকে বিক্ৰী কৰিছে। আমাৰ যিবিলাক ট্ৰাইবেল যিবিলাক সাজ পোছাক আছে, এতিয়া বহুতো মানুহবিলাকে ইয়াৰ কালাৰ, ইয়াৰ ডিজাইন এইবিলাক পচন্দ কৰে। বিশেষকৈ ইণ্ডি যি কাপোৰ, এইটো বাহিৰৰ মানুহবিলাকেও এইটো ইয়াৰ যিটো মূল্য, সেই মূল্যটো বুজি পায়। গতিকে বাহিৰত পঠোৱা বা বাণিজ্যিকভাৱে যাতে আমাৰ এইবিলাক যাতে কঢ়িয়াই লৈ যাব পাৰে, তাৰ কাৰণে ডিপাৰ্টমেণ্টবিলাকে সহায় কৰিব লাগে। মই ভাবোঁ তেনেকুৱা যদি কৰে, তেতিয়াহ'লে সেল্ফ হেল্প গ্ৰুপবিলাকে অধিক লাভৱান হ'ব। আৰু এই সেল্ফ হেল্প গ্ৰুপ যি উদ্দেশ্যত গঠন কৰা হৈছে, নিজৰ ভৰিত নিজে থিয় দিয়া, স্বাৱলম্বী হোৱা, তেতিয়াহে হ'ব পাৰিব। নহ'লে বছৰত এটা দুটা মেলাত তেওঁলোকে অংশগ্ৰহণ কৰিব, উৎপাদন কৰিব, তাৰ দ্বাৰা কোনো সেল্ফ হেল্প গ্ৰুপবিলাক ছাষ্টেইন হ'ব নোৱাৰে। গতিকে ছাষ্টেইন যদি হ'ব লাগে, তেতিয়াহ'লে ডিপাৰ্টমেণ্ট বা চৰকাৰে তেওঁলোকক সদায় সহায় কৰি যাব লাগিব, যেতিয়ালৈকে তেওঁলোকে নিজৰ ওপৰত তেওঁলোকে ছেল্ফ ছাপৰ্ট যেতিয়ালৈকে নহয়, তেতিয়ালৈকে তেওঁলোকক আমি ছাপৰ্ট কৰি যাব লাগিব। হয়, প্ৰতি বছৰে আমি অসমী বহাগী বা ডমাচী মেলা পতা হয়। এই বছৰো আমি অসমী বহাগী বা ডমাচী মেলা 2025 আয়োজন কৰা হৈছে। আৰু এইটো আয়োজন কৰা হৈছে আমাৰ আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন, লগতে আমাৰ আসাম ষ্টেট আৰ্বেন লাইভলিহুড মিছন যৌথভাৱে অৰ্গেনাইজ কৰা হৈছে আমাৰ প্ৰগতি ভৱনত। আৰু ইয়াতে আমাৰ দুটা আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ আণ্ডাৰৰ এছ এচ জি আছে, আৰু লগতে আৰ্বেন লাইভলিহুড মিছনৰো আৰ্বেনৰো এছ এচ জি আছে। ইয়াত টোটেল আমাৰ এছ এচ জি আমাৰ ৰুৰেলৰ পৰা 30টা এছ এচ জি আহিছে, আৰু লগতে আৰ্বেনৰো তেনেকুৱা 30টা আছে তেনেকৈ। আৰু অতিকৈ এইবাৰ আমি ভাল লাগিছে যে আমাৰ মেইন টাউনতে পতা হৈছে। আৰু এইখিনি মেলাখিনি আমাৰ একচুৱেলি বহাগী মেলা সংগতি ৰাখি আমাৰ এই বহাগী মেলাখিনি পতা হৈছে, আৰু যাতে আমাৰ এছ এচ জিৰ প্ৰডাক্টখিনি শ্বকেছ কৰিব পাৰে আৰু চেল কৰিব পাৰে, আৰু তেখেতৰ যাতে এটা প্লেটফৰ্ম, এটা মাৰ্জিনেল ইনকাম আৰ্ণ কৰিব পাৰে, আৰু সেই মাৰ্জিনেল ইনকামৰ জৰিয়তে তেখেতসকলে যাতে লাখপতি বিধি হ'ব পাৰে, সেই উদ্দেশ্য। মই সকলো আমাৰ কোকৰাঝাৰবাসীক সকলোকে মই নতুন বছৰৰ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ যিখিনি মেলাখিনি 9, 10, 11 চলি থাকিব, সেয়েহে মই আমাৰ যিখিনি
কোকৰাঝাৰবাসীক এই মেলাত আহিবলৈ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।